So well hello guys, welcome back to my channel. My name is Jishu Kalita. আজি মই আছো Sualkuchi মানে এখন হৈছে Sualkuchi বস্ত্ৰনগৰী Sualkuchi and আজি ইয়াতে চলি আছে মানে আজি মানে আপোনালোকৰ 3 দিন 4 দিন মান হ'ল ইয়াতে 31 জানুৱাৰীৰ পৰা চলি আছে অসম সাহিত্য সভা 57 নম্বৰ অসম সাহিত্য সভা গতিকে আজি আমি আহিছো ইয়াতে কি আছে কি নাই ইয়াবোৰ চাৰিফালে পিছফালে চাওক সো ভিডিওটো চাই থাকক and মই আপোনালোকক দেখুৱাম ইয়াতে কি আছে কি নাই এটো গোটেইখিনি দেখুৱাম সো ভিডিওটো চাই থাকক আগলৈকে and বলক এতিয়া প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ So ইয়াতে দেখিছে আপোনালোকে এয়া হৈছে শোভাযাত্ৰা মানে অসম সাহিত্য সভাৰ শোভাযাত্ৰা ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ ধৰ্মীয় আৰু দৈনন্দিন জীৱনৰ কিছুমান কাৰ্যাৱলী কিছুমান দৃশ্যাংশ ইয়াতে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে মানুহৰ ভিৰ চাওক মানে মানুহৰ ভিৰ বাপ ৰে বাপ আমি আপোনালোকে বিশ্বাস কৰিব অতি কমে 4 কিলোমিটাৰ মান ঠাই খোজ কাঢ়িছো আৰু খোজ কাঢ়িছো ইমান মানুহৰ ভিৰ ভাঙি খোজ কাঢ়িব লগা হৈছে বাপ ৰে বাপ সো বলক এতিয়া এবাৰ ভিতৰলৈ যাওঁ ভিতৰলৈ মানে ভিতৰত আপোনালোকে বহুত ভিতৰ আছে ইয়াত এতিয়া গতিকে ভিতৰত যান ভিতৰত গৈ আপোনালোকক দেখুৱাম এই যে সাহিত্য সভাখন হৈছে এইখন হৈছে অসম সাহিত্য সভাৰ 57 সংখ্যক অধিৱেশন আৰু এইখন হৈছে শুৱালকুছিৰ জ্যোতিক্ষেত্ৰ নামৰ এখন ঠাইত শুৱালকুছি যদি আপোনালোকে ডিৰেকশ্যন সোধে তেনেহলে আপোনালোকে গুৱাহাটীৰ পৰা 22-25 কিলোমিটাৰছ মান দূৰ হ'ব তো আপোনালোকে গুগল মেপ কৰিলে আপোনালোকে নিশ্চয় গম পাই যাব সো ইয়াতে আমি ফুমাই যেটো প্ৰথম ভাল বস্তু দেখিলো সেইটো হৈছে এইটো মানে গোটেই ঠাইখনৰে এটা ডেমো টাইপৰ এটা মানে ধুনীয়াকৈ আকৃতি বনাই থোৱা আছে সো ইয়াৰ পৰা এটা মোটামুটি আপোনালোকে ঠাইখনৰ বিষয়ে এটা আইডিয়া লৈ ল'ব পাৰে তাৰপিছত যদি ভিতৰলৈ যাওঁ ইয়াতে এইবিলাক ধুনীয়া ছোৱালীবিলাকে সেলফি লৈ আছে এণ্ড তাৰ উপৰি ইয়াতে মানুহবিলাকে ফটো তুলি আছে ইয়াতে মানে বস্তুবিলাক ধুনীয়াকৈ সজাই থোৱা আছে তো ইয়াৰ উপৰি যদি আমি চাওঁ ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকে এইবিলাক চাওক ইয়াতে এইবিলাক কি লিখা আছে সূতা এৰা সূতা মুগা বানি সূতা কটা যন্ত্ৰ এইবিলাক মানে যন্ত্ৰ আপোনালোকে মহিলাসকলে হয়তো ভালকৈ জানিব ইয়াতে এইবিলাক যন্ত্ৰত কি কাম এইবিলাকৰ পৰা সূতা বনাই আপোনালোকৰ তাৰপিছত সেই সূতাৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ বনাব পাৰে এইবিলাক মুগা সূতা কটা যন্ত্ৰ কিবা যন্ত্ৰ ইয়াতে বিভিন্ন ধৰণৰ বস্তু আছে তাৰোপৰি ইয়াতে এটা বিৰাট ভাল বস্তু আছে মই যেটো আপোনালোকক দেখাম সেইটো কি জানে সেইটো হৈছে এইটো মানে পলু এই চাওক পলুটো এইবিলাক জীৱিত পলু এই পলুবিলাকে চাওক ইয়াতে খাদ্য গ্ৰহণ কৰি আছে ইয়াতে গছত এইবিলাক পলু থোৱাই আছে জীৱিত পলু তাৰোপৰি এইবিলাক পলুৱে কি খাদ্য খায় ইয়াতে এইবিলাক গছ থোৱাই আছে তাৰোপৰি যদি আমি এইফালে আহো ইয়াতে আছে আপোনালোকৰ হেণ্ডলুম মানে হৈছে তাঁতশাল এইখন তাঁতশাল ইয়াতে এখন কাপোৰো বুই আছে এইখন কাপোৰো বুই আছে এখন গামোচা বুই আছে फ्री का मिठाई खाएगा चल फ्री का मिठाई कहाँ पे खिला रहा है वहाँ पे आइए आप हम लोग आपको फ्री की मिठाई खिलाते हैं यहाँ पे आए कम से कम ये तो होना ही चाहिए फ्री में है हम खाते हुए दुनिया का सबसे महंगा मशहूर सबसे लग्जरियस रसगुल्ला एक रसगुल्ला का दाम 30 रुपये चूना लग गया तुमको चूना नहीं लगा चूना का साथ और भी कुछ ये जो भाई है ना मेरे को बोल के लाया था कि फ्री का है साला इधर हमको खुद लगा फ्री का आदमी लाइन लगा दिया हमको लगा फ्री का है बाद में पता चला फ्री का नहीं है पैसा फ्री का नहीं ये तो 60 रुपए का महंगा पड़ गया अपने को तो भाई बहुत ही जो है ना वो ऑब्सेस हो गया इस बात से এতিয়া যাম আমি বায়ান ভাস্কৰ্য স্থললৈ ইয়াতে মানে বিভিন্ন ধৰণৰ ভিন্টেজ বস্তুবিলাকৰ কালেকশ্যন কৰি থোৱা আছে মানে কিছুমানত কৃত্ৰিম আৰ্ট বনোৱা আছে আৰু কিছুমান ৰিয়েল বস্তু ইয়াতে থোৱা আছে মই আপোনালোকক যেটো বস্তু দেখাম সেইটো হৈছে 100 বছৰ পুৰণি এখন দোলা আপোনালোকে বাৰু নিজেই শুনি লওক এখন 100 বছৰ পুৰণি দোলা হয়নে নহয় ঠিক আছে $25,000 টকা চাহপাত দেখিছে কেতিয়াবা বলক ইয়াতে চাই লওক মানে এখন অসম চাহ বৰ্ডৰ এইখন মানে ষ্টল হয় ইয়াতে 25,000ৰ চাহপাত আছে বলক এবাৰ চাই লওক
এতিয়া মই আপোনালোকক যিটো ঠাইলৈ লৈ যাম সেইটো হৈছে অসমৰ লোকবাদ্য সংগ্ৰহালয় মানে লোকবাদ্য মানে হৈছে থলুৱা যিবিলাক অসমৰ থলুৱা বাদ্যযন্ত্ৰ আছে সেইবিলাকৰ সংগ্ৰহালয় আমাৰ জেনেৰেশ্যনে আজিকালি যিবিলাক বাদ্যযন্ত্ৰ হয়তো দেখি পোৱা নাই হয়তো মানে যিবিলাক লুপ্ত হৈ গৈছে কিছুমান ঠাইত চ' সেইবিলাকৰ কালেকশ্যন ইয়াতে থোৱা আছে বহুত ভিন্টেজ কালেকশ্যন আছে মানে বহুত ধৰি লওক আপোনালোকৰ বহুত পুৰণা বস্তু যিবিলাক হয়তো আমি আপোনালোকে দেখি পোৱা নাই তেনেকুৱা ধৰণৰ ইয়াতে বিভিন্ন ধৰণৰ কালেকশ্যন আছে চ' এইখিনি বেছিক বস্তু আপোনালোকে দেখা পালে কিন্তু অধিৱেশনখন ইয়াতে সমাপ্ত নহয় ইয়াৰ উপৰিও ইয়াতে বিভিন্ন ধৰণৰ বস্তু আছে বিভিন্ন ধৰণৰ বস্তু আছে ইয়াতে আপোনালোকে গ্ৰন্থমেলা পাব ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ লিটাৰেচাৰ কালচাৰেল ৰিলেটেড বস্তু পাব চ' আপোনালোকে যদি এতিয়ালৈকে অহা নাই এবাৰ আহিব পাৰে মই আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ টাইমৰ অভাৱ এণ্ড চ' আপোনালোকে যদি সুবিধা পায় এবাৰ নিশ্চয় আহিব পাৰে ইয়াতে গুৱাহাটীৰ পৰা বেছি দূৰ নহয় গুৱাহাটীৰ পৰা মাত্ৰ 22 কিলোমিটাৰ চ' আপোনালোকে যদি এবাৰ আহিব পাৰে আহিলে আপোনালোকে নিশ্চয় এনজয় কৰিব পাৰিব এণ্ড মই আপোনালোকক ৰেকমেণ্ড কৰিম যে যদি আপোনালোকে আহে আপোনাৰ গধূলি টাইমত আহিব চ' ডেট ৱাজ দ্য ভিডিঅ' আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে নিশ্চয় ক'ব মই আপোনালোকক যিমানখিনি পাৰোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ মানে ইয়াতে কি আছে কি নাই মানে এইটো যে প্ৰথমৰ পৰা দেখালোঁ সকলোকে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব যদি বেছি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি চেনেলটো ঠিক আছে যদি আৰু বেছি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব চ' আজিলৈকে ইমানেই ৰাখোঁ মানুহবিলাকে চাই আহিছে ইয়াতে অফৰ টাইমত চ' ভিডিঅ'টো চোৱাৰ বহুত ধন্যবাদ আজিলৈকে বাই চ' এজ অলৱেজ বাই টেক কেয়াৰ